অসমৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকল, আজি সমাজ বিজ্ঞানৰ পঞ্চম অধ্যায়ত থকা তোমালোকৰ আকাশৰ কথা পাঠটি আমি আলোচনা কৰিম। এতিয়া চাওঁচোন আহা আকাশৰ কথা। এসময়ত মানুহে আমাৰ পৃথিৱীখন স্থিৰ বুলি ভাবিছিল। কোপাৰ্নিকাছ নামৰ বিজ্ঞানীগৰাকীয়ে প্ৰথমে আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে বুলি কওঁতে কথাষাৰ মানি ল'বলৈ মানুহে টান পাইছিল। পাছত সিয়েই সঁচা বুলি প্ৰমাণিত হৈছিল। এসময়ৰ চিকাৰীজীৱী মানুহেও আকাশৰ জোনবেলি তৰাৰ অৱস্থান লক্ষ্য কৰিহে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ফৰকাল বতৰৰ অন্ধকাৰ ৰাতি ওখ ঘৰ বা বহল মুকলি পথাৰত বহি শুই আকাশ অধ্যয়ন কৰা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। আমাৰ শিশুহঁতকো এনেকৈ গাই শুনোৱা হয়, জোনবাই এটি তৰা দিয়া, এটি তৰা নেলাগে দুটি তৰা দিয়া, পাত নাই চুত নাই কিহতকৈ দিম, হালধীয়া চৰাইয়ে বাও ধান খায়, সাউদৰ পুতেকে নাও মেলি যায় আদি গাই গাই বিশাল আকাশখন দেখুওৱা হৈছিল। জোনবাইৰ বুকুলৈ কাঁড় মাৰি হৰিণা ধৰাৰো জল্পনা কল্পনা অতীজৰে পৰা কৰি অহা হৈছে। মুঠতে অতীজৰে পৰা আকাশখনৰ বিষয়ে জানিবলৈ মানুহৰ ক্ষুধনিৰ অন্ত নাই। আচলতে এই আকাশখননো কি? আকাশখনে আমাক এটা ছাতিৰ নিচিনাকৈ ঢাকি ৰখা যেন নালাগেনে? আচলতে আকাশ বুলি একোৱেই নাই। আমি ওচৰলৈ চালে যি দেখোঁ হঠাতে সিয়েই আকাশ, এক সীমাহীন শূন্যতা। এই শূন্যতেই জোনবেলি তৰা আদি সকলোবোৰ উপঙি আছে। আমি বাস কৰা পৃথিৱীখনো আনকি এই আকাশতেই উপঙি আছে। পৃথিৱীৰ উপৰিভাগ এৰি বায়ুমণ্ডল অতিক্ৰম কৰি গৈ থাকিলে আকাশখনে ক্ৰমে অন্ধকাৰ হৈ গৈ থাকে। মুকলি পথাৰ আদিৰ সন্মুখত ৰৈ আমাৰ আকাশখনলৈ চালে পথাৰখনৰ আনটো মূৰত আকাশখনে চুই থকা যেন লাগে। কিন্তু প্ৰকৃততে এয়া সম্ভৱ নহয়। আমাৰ পৃথিৱীখন ঘূৰণীয়া বাবেহে এনে অনুভৱ হয়। য'ত আকাশখনে মাটি চুই থকা যেন লাগে তাকে দিগ্বলয় বা দিগন্ত বোলে। অৱশ্যে পৃথিৱী পৃষ্ঠৰ পৰা দিনৰ আকাশ আৰু ৰাতিৰ আকাশ দেখিবলৈ একে নহয়। সূৰ্যটোৱে দিনৰ আকাশখন পোহৰাই ৰাখে, ডাৱৰ কম থাকিলে দিনৰ আকাশখন নীলা দেখি। ইয়াৰ কাৰণ হ'ল সূৰ্যৰ পোহৰ প্ৰকৃততে ৭টা ৰঙৰ সমষ্টি। এই সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰে। এনেদৰে বায়ুমণ্ডলৰ মাজেদি সূৰ্যৰ পোহৰ পাৰ হৈ আহোঁতে বায়ুমণ্ডলত উপঙি থকা নানা ধূলি-বালিৰ কণিকাই ইয়াৰ সকলোবোৰ ৰং শোষণ কৰি লয়। তাৰ পাছত তাৰে নীলা ৰংটো চাৰিওফালে সিঁচৰিত কৰি দিয়ে। এনে ফৰকাল আকাশৰ ৰং নীলা। তোমালোকে কেতিয়াবা আকাশত ৰামধেনু দেখিছানে? ৰামধেনু বৰষুণৰ পাছত ওলায়। বৰষুণৰ বতৰতো আকাশ মুকলি হৈ বেলি ওলালে বেলিৰ পোহৰ বৰষুণৰ টোপালবোৰত খুন্দা খাই ৭টা অংশত ভাগ হৈ যায়। সেয়াই হ'ল সূৰ্যৰ ৭টা ৰং। বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এনেদৰে সৃষ্টি হোৱা ৭টা ৰঙৰ বৰ্ণালীয়েই ৰামধেনু। ধন্যবাদ।